এখন আজি আকৌ আহি গ'ল নতুন কালেকশ্যন Alto VXI 800 হয়। চ' গাড়ীখন বহুত লেতেৰা হৈ আছে। এটা কাম কৰোঁ, ফাৰ্ষ্টত মই গাড়ীখন ধুৱাই লওঁ বোলো। বন্ধুসকল, গাড়ীখন ধুৱাই মেলি চিকনা কৰিলোঁ। এতিয়া মই ৰখাই পেলাই দেখুৱাম, গোটেই বাহিৰত চব দেখুৱাম মানে গাড়ীখন। চব ভিডিঅ'টো চাই থাকিব দেই। চিকনা কৰা হৈ গ'ল ধুই মেলি। ফাৰ্ষ্টত বন্ধুসকল স্পেয়াৰ টায়াৰটো দেখুৱাই লওঁ। খুলি যা এইটো হৈ গ'লগৈ। ফাৰ্ষ্টত দেখুৱাই লওঁ স্পেয়াৰ টায়াৰ ক'ত গ'ল। এইটো স্পেয়াৰ টায়াৰটো আজিলৈকে ইউজেই হোৱা নাই, লগোৱাই নাই, মাত্ৰ 25,000 চলিছে গাড়ীখন। তাৰপিছত ভিতৰ কিমান চলিছে কিলোমিটাৰ আদি চব দেখুৱাম। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। এতিয়া ডিগিটো মাৰি দিওঁ। এইটো বেক চাইড হৈ গ'ল। এতিয়া ৰাইট চাইডৰ বাহিৰ চাইডটো আৰু টায়াৰ 50% ওপৰত এতিয়াও আছে টায়াৰ লাইফ। চাৰিটা টায়াৰে অৰিজিনেল টায়াৰ লাগি আছে, গাড়ীত কিনোতে যিটো টায়াৰ লাগি থাকে। চ' টায়াৰ 50% ওপৰত আছে। এইটো ফ্ৰণ্ট লুকছ। এতিয়া ভিতৰতো দেখুৱাম কিমান চলিছে কিলোমিটাৰ। কিলোমিটাৰ 25,123 কিলোমিটাৰ চলিছে। আৰু ভিতৰৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে গাড়ীখনৰ। মিউজিক চিষ্টেম লাগি আছে। এয়াৰ বেগ দুটা আছে, এইটো এটা এয়াৰ বেগ। চ' এতিয়া চব দেখুৱালোৱে মই ভিতৰৰ বাহিৰ। তাৰপিছত স্পেয়াৰ টায়াৰটো কেনেকুৱা হৈ আছে আৰু কিমান কিলোমিটাৰ চলিছে। তাৰপিছত ইঞ্জিন দেখুৱালোঁ। তো চব দেখুৱালোৱে। যদি গাড়ীখন কোনোবাই ল'ম বুলি ভাবিছে, যদি কাৰোবাৰ পচন্দ হৈছে, তেন্তে মোক কণ্টেক্ট কৰিব। মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই মানে ৰিচেলিং কৰোঁ ছেকেণ্ড হেণ্ড গাড়ী, বাইক, স্কুটি। চ' এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। চ' ইমানেই আজিলৈ, বাই বাই।